চিকেনৰ তো বহুত ৰেচিপি চাইছে, তাৰ ভিতৰত এই ৰেচিপিটো অলপ বেলেগকৈ আজি আপোনালোকৰ মাজত দেখাম। বইল চিকেন কেনেকুৱাকৈ বনালে ইয়াৰ সোৱাদটো একদম ধুনীয়াকৈ আনিব পাৰিব। মই ৰঞ্জন আৰু ৰঞ্জন কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এই ৰেচিপি বইল চিকেন যদি আপোনালোকে এবাৰ বনাই খাই ন, বেলেগ ৰেচিপি আৰু চিকেনৰ ট্ৰাইয়ে নকৰিব, এইটোৱে ট্ৰাই কৰিব। মোৰ বিশ্বাস আছে, আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব বুলি। এই ৰেচিপিটো বনাবৰ কাৰণে মই ইয়াতে লৈছোঁ আধা কিলো মাংস, ব্ৰইলাৰ মাংস, আৰু মাংসটো পিচটো সৰু সৰুকৈ কাটি লেগ পিচটো এনেকুৱাকৈ কাটি লৈছোঁ। আৰু এই মাংসটো ভালদৰে ধুই লৈছোঁ। তাৰপিছত মই ইয়াতে লৈছোঁ অলপ ভেজিটেবল, গাজৰ, বিন, আলু, বিলাহী, আৰু এয়া পিঁয়াজৰ পাত, আৰু ইয়াত ধনিয়া আৰু এটা জলকীয়া, আৰু ইয়াতে লৈছোঁ মই এক মুঠি পালেং শাক। আৰু এতিয়া ভেজিটেবলখিনি কাটি ল'ম। কেনেকুৱাকৈ কাটিব মই দেখাই আছোঁ। প্ৰথমে গাজৰটো লৈ গাজৰটো এনেকুৱাকৈ অলপ ডাঙৰ ডাঙৰ কৰি কাটি ল'লে হ'ল, আৰু ময়ো এনেকৈ অলপ ডাঙৰ ডাঙৰ কৰি কাটি ল'লোঁ। তাৰপিছত বিনছটো এডালৰ এনেকৈ দুডাল কৰি দিম, অলপ ডাঙৰ ডাঙৰকৈ কাটি ৰাখি দিলোঁ। এতিয়া আলুটো কাটিম। আলুটোও চেম এনেকৈ এটা আলুৰ 4টা কৰিলে হৈ যাব। অলপ ডাঙৰ ডাঙৰ থাকিলে ভাল হয়। আৰু পিঁয়াজ, যিটো পিঁয়াজৰ পাত লৈছিলোঁ, ইয়াৰ যিখিনি পাত আছে সেই পাতখিনি এনেকৈ অলপ সৰু সৰুকৈ কাটি ল'ম, আৰু গুড়িটো এনেকৈ এটা দুটা কৰি ৰাখি দিম। বিলাহীটো চেম এনেকুৱাকৈ ডাঙৰ ডাঙৰকৈ কাটি ল'লে হ'ল। জলকীয়াটো আপোনালোকৰ হিচাপত কাটি ল'ব। বাকী কাম হৈ গ'ল। তাৰপিছত ইয়াতে লৈছোঁ মই এয়া জালুকৰ গুড়ি, এয়া 2 চামুচ চাউল, আৰু এয়া ৰহুন, আৰু এয়া আদা। আদা আৰু ৰহুনটো কিন্তু মই শিলত খুন্দি লৈছোঁ, এইটো পেষ্ট ব্যৱহাৰ কৰা নাই। এয়া চব অলপ ডাঙৰ ডাঙৰ থাকিলে ভাল হয়। তাৰপিছত মই 2 চামুচ চাউল লৈছিলোঁ, চাউল 2 চামুচ পানী দি ভিগাই ৰাখি দিলোঁ। পিছত বহুত কামত দিব, দেখাই আছোঁ, ভিডিঅ'টো ভালদৰে চাই থাকক। তাৰপিছত কেৰাহী এটা বহাই গোটেইখিনি চিকেন মই ইয়াতে দি দিলোঁ, আৰু চিকেনটো দিয়াৰ পিছত একবাৰ চিকেনটো এনেকৈ ভালদৰে লৰাই ল'ম, যাতে চিকেনটো ভালদৰে গৰম হয়। আৰু যেতিয়া চিকেনটো গৰম হ'ব, তেতিয়া চিকেনটোৰ পৰা খুব ধুনীয়াকৈ পানী ওলাব। আৰু কেনেকুৱাকৈ বনাওঁ ভিডিঅ'টো একদম শেষলৈ চাই থাকক। তো তাৰপিছত মই ইয়াতে দিলোঁ 1 চামুচ নিমখ, আৰু নিমখটো দিয়াৰ পিছত আৰু চিকেনটোৰ পৰা পানী ওলাব, আৰু এইখিনি পানীতে চিকেন ভালদৰে কুক কৰিম। আৰু এতিয়া একদম পানী দিব নালাগে, নহ'লে যিটো চিকেনৰ কেঁচা ফ্লেভাৰ থাকে সেইটো থাকি যাব। তাৰপিছত এতিয়া দিলোঁ ইয়াতে মই ৰহুন, আৰু এয়া আদা আৰু ৰহুনটো দিয়াৰ পিছতো চিকেনটো অলপ টাইম ভালদৰে কুক কৰিম। এই ৰেচিপিটো বনাবৰ কাৰণে বহুত কম ইনগ্ৰিডিয়েণ্টছতে খুব ধুনীয়াকৈ বনাব পাৰিব। আৰু তাৰপিছত মই ইয়াতে দিলোঁ পিঁয়াজৰ টুকুৰা, আৰু এনেকৈ চিকেনটোত পানী নিদিয়াকৈ অলপ টাইম ভালদৰে কুক কৰিম। তাৰপিছত যেতিয়া চিকেনৰ পৰা পানীটো যেতিয়া একদম শুকাই যাব, তাৰপিছতহে ইয়াতে যিখিনি ভেজিটেবল কাটি ৰাখিছিলোঁ, বিলাহী, আলু, গাজৰ, বিন, গোটেইখিনি ইয়াতে দি দিলোঁ। ৰঞ্জন কিটচেন এই চেনেলটো আপোনালোকে আগুৱাই নিয়াত মৰম আৰু আশীৰ্বাদ দি এই চেনেলটো যাতে আপোনালোকে আগুৱাই নিয়ে, আৰু আগলৈ যাতে ভাল ভাল নতুন নতুন ৰেচিপি মই আপোনালোকৰ মাজত দিব পাৰোঁ, প্লিজ ভিডিঅ'বিলাক লাইক, কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰি দিব। তাৰপিছত মই ইয়াত জালুকৰ গুড়ি দিলোঁ, আৰু এতিয়া এনেকৈ অকণমান লৰাই ল'ম ভালদৰে। চিকেনটোত এতিয়ালৈ পানী একদম দিয়াই নাই, আৰু এনেকৈ ভালদৰে যেতিয়া পানীটো নাইকিয়া হ'ব, তাৰপিছতে এক্সট্ৰা পানী যিখিনি চিকেন বইল হ'বৰ কাৰণে লাগে ইমানখিনি পানী দিলে হ'ল। মই এতিয়া 1 বাতি পানী ব্যৱহাৰ কৰিছোঁ, কাৰণ চিকেনটোও বইল হ'ব লাগিব, আৰু ভেজিটেবলখিনি ভালদৰে বইল হৈ যাব। 1 বাতি পানী দিলে হৈ যাব। আৰু যেতিয়া এনেকৈ এটা উতল আহিব আঞ্জাখনৰ পৰা, তেতিয়া ঢাকনি মাৰি ৰাখি দিম। আৰু যি 2 চামুচ চাউল ভিগাই ৰাখিছিলোঁ, এই 2 চামুচ চাউল মই মিক্সি জাৰত পেষ্ট কৰি ল'ম।
আৰু চাউল নাথাকিলেও যদি ৰাইচ পাউডাৰ থাকে ৰাইচৰ গুড়ি সেইটো ব্যৱহাৰ কৰিব পাৰিব। এনেকৈ মই পেষ্ট কৰি ল'লোঁ। তাৰপিছত চিকেনটো এবাৰ ঢাকনিখন গুচাই এবাৰ চিকেনটো ভালদৰে লাৰি দিম। এনেকৈ একবাৰ চিকেনটো লৰাই দিলোঁ যাতে চাৰিওপিনৰ পৰা ভালদৰে কুক হয় আৰু ঢাকনি মাৰি এতিয়া মিনিমাম 10 মিনিটমান ৰাখি দিম। আৰু 10 মিনিটমান পিছত চাই লওঁ এবাৰ কেনেকুৱা ৰিজাল্ট আহিছে। আৰু এয়া চাওক চিকেনটো একদম খুব ভালদৰে কুক হৈ গৈছে, একদম খুব ধুনীয়া বইল হৈছে। এয়া চাওক আৰু এতিয়া মই ইয়াতে দিলোঁ যি এক মুঠি পালেং শাক ৰাখিছিলোঁ ইয়াতে দি দিলোঁ। আৰু পালেং শাকটো এনেকৈ ডাঙৰ ডাঙৰ কৰি হাতেৰে ছিঙি দি দিছোঁ। আৰু যেতিয়া একদম চিকেনটো যেতিয়া বইল হ'ব, বইল হোৱাৰ পিছতে পালক শাকটো একদম লাষ্টত দিলে হ'ল। তেতিয়া পালেং শাকটো খাবলৈ খুব ধুনীয়া সোৱাদ লাগিব। আৰু এয়া চাওক গ্ৰেভিটো আমাৰ একদম পাতল হৈ আছে আৰু এনেকুৱা পাতল থাকিলে গ্ৰেভিটো খাই ভাল নালাগিব চিকেনটো। তো এই গ্ৰেভিটো ঠিক কৰাৰ কাৰণে মই ইয়াতে যি ৰাইচ পেষ্ট কৰি ৰাখিছিলোঁ প্ৰথমে মই ইয়াতে 2 চামুচ দি দিলোঁ। মানে গোটেইখিনি একেলগে নিদিব, প্ৰথমে 2 চামুচ দিলে তাৰপিছত একবাৰ চেক কৰি চালে আৰু অলপ পাতল আছে তো আৰু ইয়াতে 2 চামুচ বা 3 চামুচমান দিলে খুব ধুনীয়া ঠিক হ'ব। মানে গোটেইখিনি যদি একেলগে দি দিয়ে তো একদম আন্দাজটো নাপাব, তো তেতিয়া বহুত ঠিক হৈ যাব, তো ভাল নালাগিব খাই। আৰু এয়া চাওক এতিয়া খুব ধুনীয়াকৈ লাইনত আহিছে আৰু ৰিজাল্টটো যি আহিছে ন খুব ধুনীয়া ৰিজাল্ট আহিছে। আশা কৰোঁ এই ৰেচিপিটো আপোনালোকে একবাৰ বনাই ট্ৰাই কৰক ঘৰতে, খুব ধুনীয়া সোৱাদ লাগিব। আৰু যদি এই ৰেচিপিটো আপোনালোকৰ সঁচাকৈ ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰি মোক জনাব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এয়া চাওক বইল চিকেন বনাই ৰেডি কৰি দিলোঁ। এনেকুৱাকৈ আপোনালোকে ট্ৰাই কৰক। ধন্যবাদ। ৰঞ্জন কিচেন।